Shri Subramanian Ramadorai নতুন পুৰুষৰ বাবে ব্যৱসায়িক স্বপ্নদ্ৰষ্টা প্ৰযুক্তি বিশেষজ্ঞ প্ৰতিষ্ঠান নিৰ্মাতা আৰু শিক্ষাবিদ 1944 চনত নাগপুৰত জন্ম উত্তৰ পুৰুষৰ উত্তৰণত অহৰ্নিশে ব্ৰতী এগৰাকী চিন্তানায়ক নেশ্যনেল স্কিল ডেভেলপমেণ্ট এজেন্সি আৰু নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ প্ৰাক্তন অধ্যক্ষ টাটা ষ্ট্ৰাইভৰ এডভাইজৰী বৰ্ডৰ অধ্যক্ষ বম্বে ষ্টক এক্সচেঞ্জৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেওঁ গঢ় দিছে মিছন কৰ্মযোগী ভাৰত আৰু নেশ্যনেল প্ৰগ্ৰাম ফৰ চিভিল সাৰ্ভিস কেপাচিটি বিল্ডিং বিগত 10 বছৰ ধৰি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল সায়েন্সৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ৰূপে কৰ্মৰত ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই কমাণ্ডাৰ অফ দ্য অৰ্ডাৰ ব্ৰিটিছ এম্পায়াৰ খিতাপ প্ৰদান কৰিছিল শ্ৰীযুত ৰামাদোৰাইৰ উদ্যোগত গুৱাহাটীত বহু পূৰ্বে গঢ়ি উঠিছিল এটা ডেলিভাৰী আৰু প্ৰশিক্ষণ কেন্দ্ৰ অসমক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি এছ ৰামাদোৰায়ে ৰাজ্যৰ ITI সমূহক অত্যাধুনিক ৰূপত গঢ় দিবলৈ সক্ষম হয় টাটা ষ্ট্ৰাইভৰ জৰিয়তে নতুন পুৰুষৰ মাজত থকা সম্ভাৱনীয়তা আৰু উদ্ভাৱনী ক্ষমতাৰ বিকাশৰ দিশত আগবঢ়োৱা অৱদানে তেওঁক ৰূপান্তৰ কৰিছে প্ৰগতিৰ দেৱদূতলৈ 2006 চনত পদ্মভূষণ সন্মানেৰে বিভূষিত অসমৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰি অসম চৰকাৰে শ্ৰীযুত সুব্ৰমণিয়ান ৰামাদোৰাইক অসম সৌৰভ বঁটাৰে বিভূষিত কৰি পৰম আনন্দিত আৰু কৃতাৰ্থ